নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে মিষ্টাৰ প্ৰণৱ দাস ৰ'ষ্টিং ভিডিঅ'টো। দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এই ভিডিঅ'টো সম্পূৰ্ণভাৱে এটা এণ্টাৰটেইনমেণ্ট দিবৰ কাৰণে বনাইছোঁ। কাকো অপমান কৰা উদ্দেশ্য নহয় আৰু কোনেও যাতে ভুল ভাবি নাথাকে। যোৱাকালি এখন বিয়া খাবলৈ গৈছিলোঁ আৰু বিয়া খাবলৈ গৈ এজনী ছোৱালীক দেখি মানে ৰখিব নোৱাৰিলে ভিডিঅ' বনাবলৈ। জীৱনত বহুত ধৰণৰ প্ৰেংক ভিডিঅ' দেখিলোঁ, কিন্তু এই ভিডিঅ'টো লিখি মই লাইফত দেখি পোৱা নাই। তো এতিয়াহে গম পালোঁ টমটমত দুখন দৰ্জা কেল থাকে, এইফালৰ পৰা সোমাবলৈ আৰু এইফালৰ পৰা ওলাই যাব। মানে ভিডিঅ'টোত কি বুজালে মই আকৌ ধৰিব নোৱাৰিলোঁ। ইফালৰ পৰা এখন বেটেৰী ৰিক্সা আহি আছে আৰু সি আগত ৰখি কেনে গাড়ীখনৰ উঠি আকৌ এফালে ওলাইছে। এইটো কিবা প্ৰেংক ভিডিঅ' হ'ল নেকি? মানে এজন ল'ৰা বা এজন পুৰুষৰ যিমানখিনি অধিকাৰ আছে, ঠিক সেইদৰে এগৰাকী নাৰীও সমানেই অধিকাৰ আছে। এজন ল'ৰা মানে যিমানখিনি কাম কৰিব পাৰে, এগৰাকী ছোৱালী সিমানখিনি কাম কৰিব পাৰে। তাকে বাইদেউ ল'ৰাৰ ওপৰত ফেৰ মাৰি এনেকুৱা কাম কৰিলে। मारो मुझे मारो मारो मुझे मारो मारो नहीं, ये मजाक हो रहा है। एक सेकंड यार, मजाक हो रहा है। नहीं, कहां से आते हैं? এটা সুস্থ অৱস্থাত এনেদৰে এজনী ছোৱালীয়ে কেতিয়াও নানাচে। আৰু ভণ্টিয়ে নাচি একেবাৰে টেবুলৰ তলত সোমাই গৈছে। কোনোকাল ভিডিঅ'টো ইমানে। যদি চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আজিলৈ বাই, পুনৰ লগ পাম এনে এটি নতুন ভিডিঅ'লৈ।